Guys, welcome back to my YouTube channel. এতিয়া প্ৰায় বাজিলে 3:30-4টা বাজিব হ'ল। তো মই মানে ভিডিঅ'টো বনোৱা নাছিলোঁ, মানে কি হ'ল মোৰ গাটো ইমান ভাল নহয় আৰু শুই আছিলোঁ আৰু বিচনাতে মোবাইল টিপি। এতিয়া গাটো ধুই লওঁগৈ ধুনীয়াকৈ, তাৰপৰা অলপ ওলাই যাম, তাৰপিছত ভিডিঅ'টো বনাই তেতিয়া মই গাটো ধুই আহি যামগৈ। এতিয়া মজাকৈ গা পা ধুই আহি গ'লোঁ। এনেকৈ কাপোৰ পিন্ধিম, তাৰপৰা চিধা অকণমান ওলাই যাম আৰু চিধা মানে কি অলপ ওলাই যাম আৰু লগৰ এটাৰ ৰুমলৈ যাম। এতিয়া মই সৰহকৈ কাপোৰকেইটা পিন্ধি লওঁ, তাৰপৰা লগ পাই আছোঁ। তো এতিয়া মানে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ৰেডি তো যাওঁ আৰু অলপ ওলাই। হ'ল বলক তাত পিন্ধি গ'ল, ইয়াত ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ মানে কি সন্ধিয়া হৈ গ'ল আৰু অলপ গেম চেম খেলিম লগৰকেইটাৰ লগত। মই অকলে আন্ধাৰখনত আহি আছোঁ, বেটেৰী কেইখনৰ হৈছে আৰু এইটো কি মজাত ধুনীয়া একদম ধুনীয়া ক'ব গ'লে। মই অকলে ৰাতি গলিবিলাকত মজাকৈ অলপ ঘূৰি ভাল লাগে, এখন শান্তি। এতিয়া স্কুলাহাটৰ ৰাতি গলি
বম ধুনীয়া লাগিছে। আমাৰ এইডোখৰ লাইট চাইট জ্বলি থাকে যে ধুনীয়া লাগে। গৈ আছোঁ অকণমান আগবাঢ়ি যাওঁ আৰু এনেই খোজকাঢ়িবলৈ। মানে ভিডিঅ' চিডিঅ' কৰিবলৈ একদম ফটো মাৰিবলৈ বম ধুনীয়া লাগে। সেইকাৰণে অকলে অকলে আহি আছোঁ। ৰাস্তাত কোনো নাইকিয়া। আগত আছে পঞ্চম মন্দিৰ। পঞ্চম মন্দিৰৰ ওচৰলৈকে যাম আৰু তাৰপৰা ঘূৰিম। অকলে অকলে ৰাস্তাত যোৱা মজাই বেলেগ। মানে কি ইমান শান্তি আৰু ইমান গাড়ী চাড়ী ভিৰৰ মাজত যদি অকলে এনেকুৱা মজা ৰাস্তা এটা পাই যাওঁ, অকলে অকলে বহুতো খোজকাঢ়ি গৈ থাকিব পাৰিব। গৈ আছে এতিয়া মজাকৈ গাড়ী গৈ আছে আৰু মই অকলে অকলে। পঞ্চম মন্দিৰ দেখাম আপোনালোকক আজি যোৰহাটত। আগত আছে তাত পঞ্চম মন্দিৰ আছে। পঞ্চম মন্দিৰ ওচৰলৈ যাম আৰু আমাৰ ৰিটাৰ্ণ ঘূৰিম। ৰিটাৰ্ণ ঘূৰি ৰুমত যাম, ৰুমত ভাত বনাম, ভাত খাই ঘূৰাম আৰু। গাইজ ফাইনেলি আহি মানে এইখিনিত পাইছোঁহি। এইটো চান্দমাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, এইখনি স্কুল হয়। তো এয়া পঞ্চম মন্দিৰ। সেইফালে প্ৰথমটো হনুমান মন্দিৰ আৰু এইটো গণেশ মন্দিৰ, আৰু এইফালে শিৱ মন্দিৰ আছে, সেইফালে কালী মন্দিৰ, আৰু এইফালে আমাৰ বিষ্ণু মন্দিৰ আছে। আৰু এইফালে ফ্ৰণ্টতে মঞ্চ এটা বনাই আছে, এইফালে ৰাজহুৱা সভাগৃহ। আৰু মই এইখিনিৰ পৰা ঘূৰোঁ। আছিলে অকলে অকলে তাৰ পৰা আহিছোঁ মই খোজকাঢ়ি এতিয়া আকৌ সেইফালে পোৱালিকেইটা মানে ল'ৰা ছোৱালীকেইটা ভাত পানী খাই কৰি একদম খোজকাঢ়িবলৈ আহিছে। মই ভাত নোখোৱাকৈ খোজকাঢ়িব আহিছোঁ। গাটো ভাল লাগি থকা লাগে। মানে দিনটো ৰুমতে সোমাই থকা আছিলে যে সেইকাৰণে ওলাই কৰি অহা নাছিলোঁ। তো এতিয়া গা পা ধুই পিন্ধা খাই অকণমান শুই দিলোঁ। শুই পেলানি অকণমান গাটো ভাল লাগিলে সেই অকণমান ওলাই আহিছোঁ আৰু দোকানৰ ফালে চব্জিও দুটামান কিনিবলৈ আছিলে। চব্জি কিনিলোঁ। কিনি কৰি পেলানি এতিয়া ডাইৰেক্ট ৰুমত যাওঁ আৰু ভাত পানী বনাই কৰি খাই বৈ শুই থাকোঁতে। আৰু ভিডিঅ'টো আজি ইমানেই, আৰু ইয়াতকৈ ভিডিঅ' নবনাওঁ। মানে আজি গাটো ইমান ভাল নহয়। তো 4-5 মিনিটমানৰ ভ্লগটো হ'ব। তো ভ্লগটো চাই কেনে পালে জনাব। তো কাইলৈ আকৌ নতুন ভিডিঅ' আহি আছে। তো বাই বাই। গাইছ ৰাতি গোলাঘাটৰ দলং পাই গ'লোঁ।